এখন চিঠি মৰমৰ প্ৰিয়। আশা কৰোঁ ভগৱানে তোমাক কুশলে ৰাখিছে। অপেক্ষাৰ বাটত তোমালৈ বুলি তিনিটি বসন্ত গৰকালো। তোমাৰ প্ৰতিশ্ৰুতিবোৰ বুকুত বান্ধি পদূলিৰ মূৰত বাট চাই ৰলো। কি জানিবা তোমাক দেখা পাওঁ। তোমাৰ মনত আছেনে বাৰু যোৱাৰ পৰত তুমি যে ৰুই যোৱা আমাৰ পদূলিৰ মূৰৰ বকুল জুপি এতিয়া বৰ এজুপি হ'ল। তাৰ ফুলবোৰে যেতিয়া সুগন্ধি বিলাই তোমাৰ অনুপস্থিতি বৰকৈ আমনি কৰে জানা। তুমিতো আজি বন্দী কয়দীৰ দৰে ইচ্ছা থাকিও আজি মোৰ পৰা বহু দূৰৈত। ভাগৰি পৰিছোঁ মোৰ চকুহালেও তোমাৰ অপেক্ষাত। তুমি আজি মাতৃভূমিক শত্ৰু পক্ষৰ পৰা ৰক্ষা কৰিছা, কিন্তু আজি মোক কোনে ৰক্ষা কৰিব সমাজৰ সেই যে মানৱৰূপী দানৱৰ পৰা। মই আজি বৰ অকলশৰীয়া হৈ পৰিলোঁ। চাৰিওফালে মোক যেন আৱৰি ধৰিছে আজি ক'লা ডাৱৰবোৰে। তুমি উভতি আহা, তোমাৰ অপেক্ষাত মই আজি মাথো সপোনবোৰক লগৰী কৰিয়ে জীয়াই আছো তুমি অবিহনে। বহু আশা, বহু আৱেগ আৰু বহুত হেঁপাহ মোৰ মনত। তুমি অবিহনে সেই সকলোবোৰ চোন কিবা আধৰুৱা। মই জানো বিচাৰিলেই তোমাক মই কাষত নাপাওঁ। সেয়ে তুমি য'তেই আছা কুশলে থাকা। এটি তোমাৰ প্ৰিয়ম।